নমস্কাৰ বন্ধুসকল, আছামিজ ফেক্টছৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত চাম বিশ্বৰ 10খন আটাইতকৈ বেছি শিক্ষিত দেশৰ বিষয়ে। তেনেহ'লে বলক কোনো পলম নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 10, লাক্সেমবাৰ্গ। বন্ধুসকল, শিক্ষিত দেশৰ ভিতৰত 10ম স্থানত থকা লাক্সেমবাৰ্গ হৈছে এখন সৰু আৰু অৰ্থনৈতিকভাৱে বিকশিত এখন ৰাষ্ট্ৰ। ইয়াৰ জনসংখ্যা হৈছে মাত্ৰ 6,13,800 জন, কিন্তু ইয়াৰ সৰহসংখ্যক লোকেই শিক্ষিত আৰু চহকী। নম্বৰ 9, নৰৱে। বন্ধুসকল, এইটো কোনো আচৰিত কথা নহয় যে শিক্ষিত দেশৰ ভিতৰত নৰৱেও আছে। নৰৱে এখন অৰ্থনৈতিকভাৱে বিকশিত ৰাষ্ট্ৰ। নৰৱেৰ চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বহুতো ধন ব্যয় কৰে, যাৰ ফলত শিক্ষিত দেশৰ ভিতৰত নৰৱে হৈছে অন্যতম। নৰৱেৰ জনসংখ্যা হৈছে প্ৰায় 53.7 লাখ জন। নম্বৰ 8, ফিনলেণ্ড। বন্ধুসকল, শিক্ষিত দেশৰ ভিতৰত অন্যতম এখন দেশ ফিনলেণ্ড হৈছে এখন শান্তিময় আৰু সৰু দেশ। ইয়াৰ জনসংখ্যা হৈছে প্ৰায় 55.2 লাখ আৰু ফিনলেণ্ড আটাইতকৈ শিক্ষিত দেশৰ ভিতৰত 8ম স্থানত আছে। শিক্ষিত দেশৰ ভিতৰত 7ম স্থানত আছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াও নিজৰ শিক্ষাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ। শিক্ষিত দেশৰ ভিতৰত 6ষ্ঠ স্থানত আছে আমেৰিকা। আমেৰিকাত হাৰ্ভাৰ্ড, ষ্টেনফৰ্ড আৰু প্ৰিন্সটনৰ দৰে বহুতো বিশ্ববিখ্যাত বিশ্ববিদ্যালয় আছে, যাৰ বাবে শিক্ষিত দেশৰ ভিতৰত আমেৰিকাৰ স্থান 6ষ্ঠ স্থানত থকাটো কোনো আচৰিত কথা নহয়। শিক্ষিত দেশৰ ভিতৰত 5ম স্থানত আছে ইংলেণ্ড। ইংলেণ্ড শিক্ষাৰ ক্ষেত্ৰত ইমান বিকশিত হোৱাৰ মূল কাৰণ হৈছে ইয়াৰ প্ৰাথমিক শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা। ইংলেণ্ডৰ কিছুমান বিখ্যাত শিক্ষানুষ্ঠান হৈছে অক্সফৰ্ড আৰু কেম্ব্ৰিজ। 4ৰ্থ স্থানত আছে দক্ষিণ কোৰিয়া। কোৰিয়া ৰাষ্ট্ৰ উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত বিভক্ত হোৱাৰ পিছৰে পৰাই দক্ষিণ কোৰিয়াই নিজকে অৰ্থনীতি আৰু শিক্ষাৰ ক্ষেত্ৰত বিকশিত কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে, আৰু সেইবাবে দক্ষিণ কোৰিয়া কিছু সংখ্যক সফল হৈছে, আৰু সেয়েহে দক্ষিণ কোৰিয়া আটাইতকৈ শিক্ষিত দেশৰ ভিতৰত 4ৰ্থ স্থানত থাকিবলৈ সক্ষম হৈছে। 3য় স্থানত আছে ইজৰাইল। ইজৰাইলৰ শিক্ষা ব্যৱস্থা পৃথিৱীৰ অন্য দেশৰ তুলনাত সামান্য পৃথক। ইজৰাইলত বিশেষকৈ ছাত্ৰ-ছাত্ৰীক ধৰ্মীয় শিক্ষাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হয়। আটাইতকৈ শিক্ষিত দেশৰ ভিতৰত 2য় স্থানত আছে জাপান। ই এক আচৰিত কথা যে শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ বেছিকৈ ব্যয় কৰা আৰু নিজৰ শিক্ষাৰ বাবে গোটেই পৃথিৱীতে জনপ্ৰিয় জাপানো বিশ্বৰ আটাইতকৈ শিক্ষিত দেশৰ ভিতৰত 1ম স্থানত নাই। তেনেহ'লে বলক এতিয়া 1ম স্থানলৈ আগবাঢ়ো। বিশ্বৰ আটাইতকৈ শিক্ষিত দেশৰ ভিতৰত 1ম স্থানত আছে কানাডা। হয়, কানাডাই হৈছে বিশ্বৰ আটাইতকৈ শিক্ষিত দেশ। কানাডাৰ সাক্ষৰতাৰ হাৰ হৈছে প্ৰায় 99%। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।